সাবস্ক্ৰাইব কৰক সমৰ কলিতা চেনেলটো আৰু বেল আইকনটো দবাওক লেটেষ্ট ভিডিঅ' পাবৰ বাবে। হেল্ল' ফ্ৰেণ্ডছ, এনআৰচিত আপোনালোকৰ নাম আছেনে নাই জানিবৰ বাবে এই ভিডিঅ'টো শেষলৈ চাওক। চাবৰ বাবে আপোনালোকে মোবাইলতো চাব পাৰে বা লেপটপতো চাব পাৰে। আপোনালোকে মোবাইলত বা লেপটপত যিকোনো ব্ৰাউজাৰত যাওক। মই ইয়াত ক্ৰম ব্ৰাউজাৰত গৈছোঁ। যোৱাৰ পিছত আপোনালোকে য'ত ৱেবছাইট টাইপ কৰা হয় তাত আপোনালোকে এনেদৰে টাইপ কৰি দিয়ক www.nrcam.nic.in। আপোনালোকে এনেদৰে টাইপ কৰি দিয়ক। ৱেবছাইটটো চাই লওক। এইটো হ'ল ৱেবছাইট। আপোনালোকে এনেদৰে টাইপিং কৰি দিয়ক। তাৰপিছত আপুনি চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে এনেকৈ আহিব। তাৰপিছত আপুনি গো টু NRC অফিচিয়েল ৱেবছাইট, ইয়াত আপুনি ক্লিক কৰি দিয়ক। নেটটো অলপ শ্ল' হৈ আছে। তাৰপিছত আপোনাৰ এনেদৰে আহিব। এতিয়া আপোনালোকে তলত যাব। ইয়াত আপুনি এবাৰ ক্লিক কৰি দিয়ক। এতিয়া আপোনাৰ এনেকৈ আহি গ'ল। এতিয়া আপুনি আপোনাৰ যোনটো বাৰ কোড আছে, বাৰ নাম্বাৰ আছে, আপোনাৰ 12টা অংকৰ নাম্বাৰ থাকে। তাত যোনটো আপোনাৰ নাম্বাৰ আছে আপুনি ইয়াত লিখি টাইপিং কৰি দিয়ক। আপুনি এনেদৰে আপোনাৰ যোনটো বাৰ কোড নাম্বাৰ থাকে আপুনি টাইপিং কৰি দিলে। কৰাৰ পিছত আপুনি এতিয়া কথা হ'ল আপুনি ইয়াত কি লিখিব। ইয়াত যি লিখা থাকে আপুনি ইয়াত লিখি দিয়ক। যদি আপুনি ইটো কিবা কাৰণত বুজি পোৱা নাই তেনেহ'লে আপুনি যদি ইয়াত ক্লিক কৰে তেনেহ'লে এইটো বস্তু চেঞ্জ হৈ যাব। তাৰপিছত আপুনি আপোনাৰ বাৰকোডটো ইয়াত লিখাৰ পিছত আপুনি ইয়াত যি থাকে আপুনি ইয়াত লিখি দিয়ক। আৰু তাৰপিছত আপুনি চিম্পলি চাৰ্চ কৰি দিয়ক। তাৰপিছত আপোনাৰ NRCত নাম আছেনে নাই ধুনীয়াকৈ এখন লিষ্ট আহি যাব। আৰু তাত আপোনালোকে চালে ধুনীয়াকৈ গম পাব NRCত আপোনালোকৰ নামটো আছেনে নাই, ধুনীয়াকৈ গম পাব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে মই এনেকুৱা ভিডিঅ' বনালে পোনপ্ৰথমে আপোনালোকে পায়। আৰু বেল আইকনটো দাবক যাতে মই এনেকুৱা ভিডিঅ' বনালে পোনপ্ৰথমে আপোনালোকে পায়। থেংক ইউ ফৰ ৱাচিং। জয় অসম।